নমস্কাৰ বন্ধুসকল, এইখন হেঁপাহৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আহিছোঁ এখন ঘৰলৈ। ঘৰখন বাৰু দেখুৱাম, অকণমান লাহে ধীৰে দেখুৱাম, কিয় আহিছোঁ, কি কথা সকলো ক'ম বাৰু। আপোনালোকে চাগে এইকেইদিন বানপানী হৈ থকাৰ কাৰণে বহুতৰে মোবাইলত চাৰ্জ নোহোৱা হৈছে ন, ক'ৰবাত চাৰ্জ দি আনে আৰু হোৱাই নহয় ভিডিঅ'বিলাক দি থাকিলে চায়ো চাগে অকণ আমনি পায়। গতিকে অকণ ভাবিছোঁ অকণ এণ্টাৰটেইনমেণ্ট টাইপত বেলেগ কিবা এটা, কিয়নো ইমান কষ্ট কৰি চাৰ্জ কৰি আনা বেটেৰীখিনি ন, ভাল ভিডিঅ' এটা চালে মনটো ভাল লাগিব। বাকী কথাখিনি ক'ম, কিন্তু তাৰ আগতে দেখুৱাই দিছোঁ গপচকৈ চাওক। চিনি পাইছে, এইটো চেপা বুলি কয়। এতিয়া যিহেতুকে বাৰিষা ছিজন ন, বাৰিষা ছিজনত খুব পাতিব লাগে। মোৰ বহুত হেঁপাহ আছে, কিন্তু মোৰ তাত চেপা নাই। আৰু এটা বস্তু মই য'লৈ আহিছোঁ তাত আৰু এটা বস্তু মই ফটকৈ দেখাই দিওঁ, মানে গোহালি ঘৰত আছে। চাওক এফালে গোহালি ঘৰ, ব'লকচোন গোহালি ঘৰৰ ভিতৰত আছে, মই দেখাই আছোঁ। আমাৰ অসমীয়া মানুহে, মানে আমাৰ যিসকল জনগোষ্ঠীয় মানুহ বা অসমীয়া মানুহ সকলোৱে ব্যৱহাৰ কৰে। এইখন হ'ল জাকৈ কয়নে জকাই কয়নে, মাছ ধৰা সঁজুলি আৰু এইবোৰ জকাই যেতিয়া বেয়া হয় এনেকৈ থৈ পেলাই আকৌ মুৰ্গী মানে উমনি লয় বা কণী পাৰিবলৈ ব্যৱহাৰ কৰা হয়। আলত কোমোৰা, লাও জিকা ভোল, বৰালত জহা ধান বুলি আমাৰ অসমীয়াতে যিটো মানে কবিতা পঢ়িব পাইছিলোঁ, অৱশ্যে চাল নাই বাৰু, টিঙত কোমোৰা আছে। আৰু আমাৰ গাঁওবোৰলৈ আহিলে এতিয়াও ধৰক চালি ঘৰ পোৱা যায় বা এনেধৰণৰ এটা পৰিৱেশ, গাঁৱৰ যিটো পৰিৱেশ দেখা পোৱা যায়। ইফালে চব সুন্দৰ ভগৱানক আৰাধনা কৰা মন্দিৰ, আৰু মন্দিৰৰ সন্মুখত খুব সুন্দৰকৈ ফুল ৰুইছে, ফুলবোৰ ফুলিছে, দেখিছেনে, ফুলবোৰ ফুলিছে ক্ৰমান্বয়ে। তাৰ বন্ধুসকল, মই আজি আছোঁ বৰবিলত মোৰ এজন মানে বন্ধু আছে, আৰু বন্ধুজনৰ ঘৰলৈ আহিছোঁ গপচকৈ। তেওঁ ভাত খাবলৈ মাতিছে আজি বিশেষকৈ, আৰু ভাতৰ লগত কি খুৱাব সেইখিনি জানিবলৈ স্কিপ নকৰাকৈ চাই থাকক HN হেঁপাহ। মোক বহিবলৈ দিলে বাৰু, মই নবহি পেলাই ফটককৈ ভিতৰলৈহে বুলি সোমাই আহিছোঁ। বৌয়ে কিবা এটা কৰি আছে বাৰু আহল বহলকৈ। ঘৰটো সুন্দৰ পৰিপাটি। হ'ব, কি ৰান্ধিছেনো? গাহৰি মাংস খুৱাব আহল বহলকৈ, মানে প্ৰথমে ইয়াতে বইল কৰিব নেকি? আৰু এই মাটি নে পকা? মাটি ইমান ধুনীয়াকৈ ৰাখিছেনে? সদ্যহতে এতিয়া বৌয়ে গাহৰি মাংস বনাব। চাওক গাহৰি মাংস ইতিমধ্যে কেৰাহীত পিঁয়াজ পৰি গ'ল আহল বহলকৈ। মানে আজি খোৱাই নহয় আৰু আপোনালোকক মই কি খাইছোঁ দেখুৱাম। মোক এইজনে হ'ল মেইন গৃহস্থ দেই, আলহী মাতি পেলাই পলাই ফুৰিছোঁ। আৰু গাহৰি মাংস ইয়াত দেখিছে, 1 কেজি গাহৰি মাংস আৰু 3টাকৈ প্ৰাণী। কোনে পায় আৰু দেই, ৰান্ধনি লাগি আছে গপচকৈ মিচিক মাছাকৈ হাঁহি দি। এইফালে গৃহস্থই চাই আছে ক'ৰবাত মই বেছিকৈ ফটো মাৰোঁ নেকি বুলি। মই মানুহটো অলপ লোভীয়া মানে দেই, মাছ মাংস হ'লে মানে খুব লোভীয়া, মই অলপ বেছিকৈ খাই ভাল পাওঁ মানে। আৰু ইতিমধ্যে বৌয়ে মাংস বহাই দিলে গপচকৈ। এইটো খুব কম তেলত, মানে গাহৰি মাংস খুব কম তেল দি মছলাবিহীন, মানে আদা নহৰু কিবা কিবি হাবি জাবি দি পেলাই খোৱা হয়। আৰু আপোনালোকৰ ভাষাত কি বুলি ক'ব এইটো? উমাবিদৰ। বইল আপোনালোকে খাই ভাল পায় নাই বুলি কেনেকৈ সুধিব আপুনি? হে প্ৰভু, মোৰ মুখত ঘূৰি নাহিব আৰু বলকৈ। ঠিক আছে বন্ধুসকল, মই আৰু খন্তেক বহি লওঁ আলহী ঘৰত। ফেন লগাই দিছে আহল বহলকৈ, ফেনৰ বতাহ লৈ গপচকৈ বহো। আৰু কিনো বিৰাট বহি আছ, বস্তাত বহ। পাহৰিয়ে থাকিলোঁ, বস্তাতে ভাল হ'ব নেকি? চোৱা গাঁৱৰ যিটো পৰিৱেশ, আৰু গাঁৱৰ ঘৰলৈ কোনোবা, আমি গাঁৱৰ মানুহ যে, গাঁৱৰ ঘৰলৈ আহিলে তেনেলি ইয়াতে ধৰক চকী টকী খুব কম পোৱা যায়। চকী আছে, কিন্তু আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ, যিটো পীৰা বুলি কয়। বহুতে হয়তো চিনি পাই নাজানো, এইখন পীৰা দেই। এয়া চকী আছে, চকীত বহা নাই কিন্তু। আৰু থৈলা বস্তা, আমাৰ থৈলা বস্তাত বহি খুব ভাল লাগে। ফেনখন যিহেতু তলত থাকিব, ফেনখন চলি থাকিব ন, আৰু ফেনৰ তলত বহিয়ে ভাল লাগিব। আৰু এই পীৰা কোনে চিনি নাপায়, এইখন পীৰা বুলি কয় দেই। কাঠৰ টুকুৰা এটা, 2টা খুৰা লগাই দি পেলাই পীৰা হেৰি কৰে। বহু মানুহৰ ঘৰত হয়, টাউন চহৰৰ মানুহেতো ল'ৰা ছোৱালীবোৰে চিনি পায় নে নাজানো, কিন্তু এই পীৰাখন আমাৰ ঘৰতো আছে। পীৰাত বহি পঁইতা ভাত খোৱাৰ মজাই বেলেগ। চাওক বন্ধুসকল, এয়া মানে তেখেতৰ ঘৰলৈ যিহেতুকে আহিলোঁ, তেওঁ মোক প্ৰথম জলপান দিছে। আৰু জলপান মানে গম পাইছেনে, এইটো আমাৰ দেশীয় পনীয় বুলি কয়, যিটো দেখিছে নহয়। এইটো জাষ্ট এটা অকণমান সোৱাদ ল'ম। আৰু ইয়াত লগত দিছে গাহৰি মাংস, এই গাহৰি মাংস বইল, আৰু এইটো তৰাপাত কিবা কিবি হাবি জাবি দিছে। ইয়াত কোনো ধৰণৰ মছলাবিহীন আৰু দেই। আৰু ইয়াৰ সোৱাদটো কেনেকুৱা বাৰু, মই খাই লোৱাৰ পিছতহে আপোনালোকক জনাম আহল বহলকৈ। এতিয়া বন্ধুসকল, বহুত আপোনালোকক ধন্যবাদ দিলোঁ, আপোনালোকে যে ইমান সময় মোৰ ভিডিঅ'বিলাক চাই থাকিলে। গপচকৈ আমাৰ সুনাম দৈমাৰীয়ে মোক ভাত খোৱালে, লাও পানী, সাজ পানী, বহুত কিবা কিবি খোৱালে, খুব ভাল লাগিল। আৰু আপুনি যে মাতি আনি মোক ইমান যে সন্মান কৰিলে, এইটো কাৰণে বহুত ধন্যবাদ। কামেই শেষ, পুনৰ এটা আকৌ নতুন ভিডিঅ'ত লগ পাম।
তাৰ প্ৰতিশ্ৰুতি দিলোঁ যে আজিলৈ দিওঁ সকলোকে বাই 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 দিলোঁ জয় আই অসম নেক্সট ভিডিঅ'